বোৱাৰী কি হ'ল? তোমাক চাবলৈ বহুত মানুহ আহিছে নহয়। তুমি মানুহক মাত এষাৰ দিয়াগে আকৌ। এনেকৈ যদি আহি পিনে ভিতৰত সোমাই থাকা আৰু কি হ'ব আৰু? মই নোৱাৰোঁ। দিনৰ দিনটো এনেকৈ মানুহ আহি থাকে নেকি বলিয়া ৰকম? বেলেগ দিনাখন নাহে নহয়। তুমি আমাৰ ঘৰৰ নতুন বোৱাৰী, সেইটো কাৰণেহে তোমাক চাবলৈ আহিছে। হ'লেও মানুহৰ ঘৰতে মানুহ অহাৰ এটা লিমিট থাকে। এনেকৈ আহি নাথাকে আৰু মই ওলাই নাযাওঁ এতিয়া। চোৱা বোৱাৰী, তুমি গাঁৱলৈ বিয়া হৈছা যিহেতু এইখন গাঁৱত এনেকৈ মিলা মিছাকৈ থাকিব লাগিব। টাউনত বাৰু বেলেগ কথা, আমাৰ এতিয়া গাঁৱত আৰু এনেকেই। মোৰেই ভুল হ'ল, আহিবই নালাগিছিলে মই আৰু ক'বহে পাৰোঁ। তোমাক ইয়াৰ পৰা চোঁচৰাই নিব নোৱাৰোঁ নহয়। আহিলে আহিবা, নাহিলে নাই। মোৰ একো দৰকাৰ নাই। আহিলে তোমাৰ সন্মানটো থাকিব, নাহিলে আৰু মোৰ সন্মান গ'ল আৰু। জানো পাই, আপোনালোকৰনো কিহত সন্মান আছেনো? ঘৰখনতচোন একোৱেই নাইচোন। একো নাথাকিলে বুলি কি সন্মান নাথাকিব নেকি? তুমিও যে কি কথা কোৱা আৰু দেই বোৱাৰী। এজনীয়ে বোৱাৰী, ভালকৈ মিলা মিছাকৈ খাম বুলি ভাবিছিলোঁ। তোমাৰচোন প্ৰথম দিনাখনেই এইবোৰ কাণ্ড। নাজানো আৰু দেই, মোক কেনেকৈনো খোৱাবা তোমালোকেহে জানা আৰু। মই নোৱাৰোঁ দেই, ইমান কষ্ট। এতিয়া আকৌ ঘৰলৈও যাব নোৱাৰোঁ নহয়। মাৰ লগত অথনি কথা পাতোঁতে মায়ে গোটেইখিনি বস্তুৱেই দিম বুলি কৈছে যৌতুকত দিয়া। কিন্তু এতিয়া ঘৰেই নাইচোন থ'বলৈ, ক'তনো থ'ম? ৰাতিপুৱাৰ পৰা মাক য'ত যিমান ভাত পানী চাহ তাহ বাকী থকা দেখিছোঁ, জুই ফুকি ফুকিয়ে কৰি থকা দেখিছোঁ। মোৰ জীৱনটো সেনেকুৱাই হ'বগৈ যেন পাইছোঁ আৰু এতিয়া। নাই নাই দেই, মই সেইবোৰ জুইত বনাই থাকিব নোৱাৰোঁ। মাক কেনেবাকৈ গেছটোও দিব পাৰে নেকি সুধিব লাগিব। কি হ'ল? তুমি যে ভিতৰত সোমাই থাকিলেহি, ৪৯ মানুহ ধেৰ নহয়, গম পোৱা নে তুমি? থাকক আকৌ, মই কি কৰিম এতিয়া? চোৱা, বিপদে আপদে এইখিনি মানুহকে পাওঁ। তুমি যদি আৰু মাত এষাৰ নিদিয়াগে কেনেকৈ হ'ব? ব'লা ব'লা। ৰাতিপুৱাৰ পৰা কিমান আলহী আহি আছে, মই মাতি মাতি ভাগৰি গৈছোঁগৈ। মানুহো এনেকৈ নাহে আৰু দেই, মই নোৱাৰোঁ ওলাই যাব। তুমি মাতিলেগে মাতি থাকাগে। গাঁৱত এনেকেই আৰু। ঠিক আছে দিয়া, তুমি অকণমান জিৰাইছা বুলিয়ে কওঁগৈ আৰু মানুহখিনিক। কথা এটা কওঁ, আমাৰ মায়ে মোক যৌতুকত চব বস্তু দিম বুলি কৈছে। তোমালোকৰ ঘৰতচোন ৰাখিবলৈ জেগাই নাই, ক'ত থ'ম ইমানখিনি বস্তু? নালাগে দেই, ইমানবোৰ বস্তু আমাৰ ঘৰত থ'বলৈ জেগাই নাই। মাক নালাগে বুলি ক'বা। মই তেতিয়াহ'লে জুইত ভাত বনাই খুৱাই থাকিব নোৱাৰোঁ দেই। তহঁতৰ বোৱাৰীজনী যে সঁচাকৈ দেই, ৰুমৰ পৰা ওলাই নাহিলে যে নাহিলে আৰু। সঁচাকৈ দেই, আমিও এখন ঘৰৰ বোৱাৰী। আমি হ'লে তেনেকুৱা স্বভাৱ নাই দেই আমাৰ। কি কবি আৰু, এইবোৰ ধনী ঘৰৰ ছোৱালী নহয়। কিবা এটা কম বেয়া পাব, আকৌ ঘৰলৈ গুচি যাবগৈ। মোৰ এটাই ল'ৰা, ইয়াকো লৈ গুচি যাবগৈ। নাজানো আৰু, ছোৱালীতে এইবোৰ চেও দেখুৱাইছে। আপোনাক যে পিছত কি কৰিব ঠিক নাই। দীপালী, মোৰ কিন্তু ভাল দেখা নাই দেই বোৱাৰী ভাগৰ মতি গতিবোৰ। মানুহ ইমানখিনি বহি থাকিলেও তাই ওলাই আহি মাত এষাৰ নিদিলেও। কেনেকুৱা ছোৱালী জানো পাই। তইহে এতিয়া কৰি কৰি খুৱাব লাগিব যেন পাইছোঁ। উপায় নাই, মাক বাপেকৰ ঘৰত আৰামত খাই অহা ছোৱালী এইবোৰ। ময়ে বনাই কৰি খুৱাব লাগিব আৰু। চাবি আকৌ, তোক চাকৰহে ল'ব এইখন ঘৰত। এজনী এজনী এতিয়া আনি লৈছে, পুতেৰেও যে চাব তাৰো ঠিক নাই। পুতেৰে আকৌ সেইখন ঘৰলৈ নদৌৰিলেহে পাৰিছে। হ'ব দে, এই কি কৰিছে মই চাওঁগৈচোন। তহঁতি যাবি দেই। এইহে যেনিবা আমাৰ গাঁৱত একেবাৰে ধনী ঘৰ আহিছে আৰু ছোৱালী। ইমান ধনী ঘৰ ছোৱালী আহিছে। এই নিচিনা কিন্তু এজনীও নাপালোঁ আকৌ। সঁচাকৈ পাই, মায়েনো বস্তুবোৰ কেতিয়াকৈ দিয়ে নাজানো আৰু। এইখন ঘৰত নহ'লে বা থাকিবলৈকে দিগদাৰ হৈছে। মানুহ আহিলে বহিবলৈ চকী এখন নাই, চাহ অকণমান খাবলৈ গ'লে গেছটো নাই, জুই ফুকি ফুকি মৰ। কিহে যে পাইছিল নহয় ইমান লৰালৰিকে এইডাললৈ আহিবলৈ। এনেকৈ ইমান ভিকহু বুলি জনাহেঁতেন মই কেতিয়াও নাহিলোহেঁতেন। বোৱাৰী, আজি ভণ্টি আহিব নহয়। তোমাৰ হাতত পইচা আছে নেকি বাৰু? মই ক'ত পাম পইচা? মোক আপোনালোকে পইচা নিদিয়ে নহয় থ'বলৈ। নহয়, বাবাই আকৌ কেনেবাকৈ তোমাক থ'বলৈ দিছে নেকি, সেই বুলিহে সুধিছোঁ। জানেইচোন সি কামলৈ যায় নে নাযায়। সিনো আকৌ পইচাডাল ক'ৰ পৰা পাব? নাই দেই মোৰ হাতত পইচা চইচা। ইমান যদি পইচা পাতি একো নাই, তেতিয়াহ'লেনো আলহী মাতিব লাগেনো কেলেনো? তুমি অহা পাৰচোন, তাই এখন ঘৰলৈ অহাই নাই। সেইটো কাৰণে আহিবলৈ বিচাৰিছে আকৌ। মোৰ হাতত পইচা 1 টকাও নাই। কিবা এটা বোলো আনোগৈ। এইবোৰ কথা মোৰ আগত শুনাই লাভ নাই। মোৰ ওচৰত পইচা পাতি মুঠতে 1 টকাও নাই। কেনেকৈ চলি আছোঁ এইখন ঘৰত মই জানো। যিজনী ছোৱালীৰ হাতত 10,000 20,000 পইচা থাকে, সেইজনী ছোৱালীৰ হাতত এতিয়া 1 টকাওৱেই নাই। নাজানো আৰু দেই, আপোনালোকে হাতত পইচা নথকাকৈ কেনেকৈ থাকে। কি কৰিবা, উপায় নাই আৰু। অৰুণোদয় পইচা কেইটকামান পাইছিলোঁ, সেইকেইটাও শেষ হৈ থাকিলে। দুখীয়া ঘৰ এখনলৈ বিয়া হৈছাই যেতিয়া এনেকেই থাকিব লাগিব, এনেকেই চলিব লাগিব। মই নোৱাৰোঁ দেই এনেকৈ। মা, কি কৰি আছানো? ইমান মাতি আছোঁ, নাই শুনা নেকি? অঁ, তই আহিলি? ৰিছা, এয়াই দেই ভণ্টি। তোমালোকে কথা চথা পাতি লোৱা, মই দোকানৰ পৰা আহোঁগৈ। মা, তই দোকানলৈ যাব নালাগে দে। মই এইবোৰ কিবা কিবি লৈ আহিছোঁ, তাকে বনাই গৈ যা। হ'ব দে। বৌ, কেনেকুৱা পাইছা পিছে আমাৰ ঘৰত থাকি?
কেনেকুৱা লাগিব আৰু সেইখন ঘৰৰ লগত মোৰ ঘৰখনতো নিমিলেই বাৰু। তথাপিও এতিয়াতো উপায় নাই, এইখন ঘৰতে থাকিব লাগিব যেতিয়া মিলাই লৈছোঁ আৰু। অহা দিন ধৰি খাবলৈ ভালকৈ এসাঁজ পোৱা নাই জানা। আগতে ঘৰত য'তেই হাত দিওঁ ত'তেই খোৱা বস্তু ভাল ভাল, এইখন ঘৰত আধাও আধা নাই। মোৰ এতিয়া এনেকুৱা লাগিছে যে কেলৈ এইখন ঘৰলৈ আহিছিলোঁ। কি কৰিবা, উপায় নাই আৰু। জানাব, আগতে যেতিয়া দেউতা আছিলে এইখন ঘৰত, তেতিয়া আমি দুটাইও একো অভাৱ পোৱা নাছিলোঁ। কিন্তু দেউতা হোৱাৰ দিনাখনৰে পৰা আমাৰ এইখন ঘৰত অভাৱেই অভাৱ হ'ল। এতিয়া আৰু সেই ভৰসা দাদাৰ ওপৰতে। দাদাই যদি এই ঘৰখন ধুনীয়াকৈ চলাই যাব পাৰে, মোৰ আৰু চিন্তা কমিলে আৰু। মই যদিও মানুহটো ঘৰত থাকোঁ, এইখন ঘৰলৈ মোৰ বহুত চিন্তা লাগে জানাব। এতিয়া তুমি আহিছা, ভালদৰে মাৰ লগত মিলি পিটি খাবা আৰু। তুমি মোক ইমান শিকাব নালাগে নহয়, মই কেনেকৈ খাব লাগে নালাগে মই জানো। ভালকৈ চিনাকি হ'বলৈকে পোৱা নাই, কথাৰচোন সুৰ সলনি হ'লেই। মাক যে খুৱাব মই আশা দেখা নাই। কিবা এটা কষ্ট পোৱা বুলি শুনিলে মানে মই মাক লৈ যাম। সেইখন ঘৰত ইহঁতৰ লগত ৰাখিলে মাক জীয়াই জীয়াই মাৰিব এইজনীয়ে। এতিয়া আৰু এনেকৈ দেৰিলৈকে শুই থাকিলে দেখিবলৈ বেয়া লাগে দেই। সোনকালে উঠিবা। মায়েওনো কিমান কৰি মেলি খুৱাই থাকিব, কিবা এটা কৰি পিনে সহায় কৰি দিবা আকৌ। মই আছোঁ বুলিহে এইকেইদিন, মই নাথাকিলে মানে বৰ কষ্ট হ'ব মা ভাগৰ কষ্টটোহে দেখিলা নেকি? মোৰ কষ্ট দেখাই নাই মানে। মই যে কেনেকৈ আছোঁ এইখন ঘৰত। হ'ব আৰু এতিয়া তুমি অকল সেই মাহঁতৰ ঘৰৰ কথাখিনিকে কৈ থাকিব নালাগে। তুমি এতিয়া বিয়া হ'লা আৰু, এতিয়া মাহঁতৰ ঘৰো বেলেগ তোমাৰো বেলেগ। এইখন তোমাৰ ঘৰ, যেনেকুৱাই নহওক লাগিলে, ভগাই হওক বা চিগাই হওক। ৰ'বা, কিমান দিননো এনেকৈ কথা শুনাবা? শুনাই লোৱা। কি ঠিক মই কাইলৈ যাবলৈকেও আছোঁ এইখন ঘৰৰ পৰা। ক'ত যোৱাৰ কথা কৈছা তুমি? মাৰ ঘৰলৈ। ইয়াকো লৈ যাম বুলি ভাবিছোঁ। বৌ, আমাৰ আকৌ এটাই ল'ৰা পায় দাদা, তাকো নি পেলাই মা ভাগৰ বুকুখন উদং নকৰিবা আৰু। ঠিকেই আছে দিয়া, কেতিয়াবা আমাৰবিলাকৰ কথাও ভাবিবা। আমি কেনেকুৱা এখন ঘৰৰ পৰা আহি পিনে কেনেকুৱা এখন ঘৰলৈ বিয়া হৈছোঁ। এইবোৰ একো নাই বৌ, নিজে ভাবি ল'লেই হ'ল আৰু। কেতিয়াবা ধনী ঘৰৰ ছোৱালী এজনীও দুখীয়া ঘৰত পৰেহি, কেতিয়াবা দুখীয়া ঘৰৰ ছোৱালী এজনীও ধনী ঘৰত পৰেহি। নিজে চলিব জানিলেই হ'ল আৰু। ৰিছা, ভাতকেইটা মায়ে অকলে বনাই আছে, তুমি বাৰু সহায় কৰি দিব নোৱাৰানে? মই নোৱাৰোঁ দেই সেইবোৰ। ঘৰত আগতে 2-3টা কাম কৰা মানুহ, একো এটা ঘৰত কৰি নাপালোৱেই, মই ইয়াত কেনেকৈ ভাত পানী বনাম? পৰিস্থিতিত পৰি তুমি কিছুমান কাম কৰিবই লাগিব দিয়া, নিজৰ ঘৰ বুলি। ভনীয়েৰে আহিও যিখনহে মোক পাঠ পঢ়ালে, একেবাৰে যেনিবা তাইহে এইখন ঘৰ। মাকক কষ্ট দিওঁ বুলি যিমানখিনি কথা শুনাই থৈ গৈছে, মাথাটো গৰমেই হৈ গৈছিলে মোৰ। হ'ব দিয়া, ক'লে আৰু সেইবোৰ কথাকে ধৰি নাথাকিবা। মোৰ ভণ্টি মানে জানো তোমাৰ ভণ্টি নহয়? এতিয়া একো নকওঁ, যেতিয়া মাহঁতৰ ঘৰৰ পৰা বস্তুখিনি দিব তেতিয়াহে গম পাব। হ'ব, ব'লা এতিয়া মাহঁতক অকণমান সহায় কৰি দিবা। ভিতৰতে সোমাই থাকিলে এনেকে মানুহে কি বুলি ভাবিব বাৰু? এইখন ঘৰলৈ বিয়া হৈ মোৰ একদম সুখ নাইকিয়া হ'ল মানে। কেলৈ যে বিয়া হৈছিলোঁ নহয় তোমাৰ নিচিনা এটালৈ। এতিয়া বিয়া পাতি অহাৰ পিছত এইবোৰ গাই লাভ নাই আৰু, ব'লা। তুমি এটা কথা কোৱাচোন, মোৰ লগত একেবাৰে মাহঁতৰ ঘৰলৈ যাবানে? তুমিনো কি কথাবোৰ কৈ থাকা আৰু দেই। মা দেখিছাইচোন ঘৰত অকলশৰীয়া, মই আকৌ তোমালোকৰ ঘৰলৈ একেবাৰে কেলৈ যাম আকৌ? তোমালোকৰ ঘৰখনত একো এটা সুবিধা নাই। মই জানিছোঁ একমাত্ৰ এই সপ্তাহ দিন কেনেকৈ আছোঁ। হাতততো বাৰু পইচা পাতি এটকাওৱে নাই। না তুমি কামলৈ যোৱা, না ভাল বস্তু এটা খাবলৈ পাইছোঁ, না কিবা। কেনেকৈ থাকিম বাৰু কোৱাচোন? ৰ'বাচোন, দুদিনমানহে কষ্ট হৈছে, কিজানি ভাল দিন আহিবলৈও আছে, কি ঠিক? নাজানিছোঁ আৰু দেই, তোমাৰ ভাল দিনটো কেতিয়া আহিব। বোৱাৰীক এনেকৈ বহাই শুৱাই খুৱাই থাকিলে নহয়, কাম কিছুমানো কৰিবলৈ দিবি। হ'ব দে, তাইনো এইখন ঘৰলৈ অহা কিমান দিন হৈছে? এসপ্তাহ হৈছেহে। কৰিব দে লাহে লাহে। সেইটো কথা নহয়, তোৰ বয়স হৈ আহি আছে। তই সদায় ইহঁতক বনাই কৰি খুৱাই থাকিব নোৱাৰ নহয়। তোক অকণমান আৰামো লাগে। তই আমাৰ ঘৰলৈকে যাবি, তাই এখন ঘৰত কৰিবই লাগিব কাম। সেইকাৰণে অকণমান পাকঘৰটো এৰি মেলি দে। বোৱাৰীক 7টা-8টালৈকে শুৱাই থবি আৰু তই ঘৰৰ কাম কৰি মৰিবি। তোৰ নিচিনাকৈ ভাবিবলৈ হ'লে এজনীৰ লগত মই কাজিয়া লাগি মৰিব লাগিব। কবি দুই এটা কথা, প্ৰথমতে যদি অকণমান ঢিলাই দিয় আৰু পিছলৈ যে তোৰ কথা শুনিব হৈছে আৰু। হ'ব দে, এনেকৈ চলি থাকিম আৰু নমৰালৈকে। নাজানো আৰু দেই, যি কৰ কৰি থাকিবি। মই আৰু কথাটোহে ক'ব পাৰোঁ। এজনীয়ে বোৱাৰীয়ে বুলি মূৰত তুলিলি এতিয়াই। তাই এইবোৰ ভাত পানী বনোৱা জুইত কৰিব নোৱাৰে। বেচেৰীজনীলৈ বেয়াও লাগে, ইমান ধনী ঘৰৰ পৰা বিয়া পাতি আমাৰ নিচিনা মানুহৰ ঘৰত এসপ্তাহ দিন যে আছে বুলিহে। চাই চিতিহে আহিছে, পাবও লাগে অলপমান। তই বুলিহে আৰামত খুৱাইছ, আমাৰ শাহুৱে আকৌ তেনেকৈ আৰামত নোখোৱাই দেই। হ'ব দে, এনেকেই চলি থাকিব আৰু। হেৰি নহয়, তই এতিয়া ঘৰলৈ যাবি নে কি পিছে? ঘৰলৈ যাম মই। ইমান দিন তহঁতৰ ঘৰত থাকিলে শাহুৱে খেদিব। ওলালি এনে কি তই? ভাত কেইটামান খাই যা নহ'বা।
মই ইয়াত ভাত খাই গ'লে আকৌ ঘৰত ভাত বনাবলৈকে মন নাযাব। মই নাখাওঁ এতিয়া, ঘৰতে খামগৈ আৰু দেই। তহঁতি খালি ভালকৈ থাকিবি আৰু। হ'ব দে, তই চিন্তা কৰি থাকিব নালাগে, যা তেতিয়াহ'লে তই। বৌ, মই যাওঁ। মাক চাবা ভালকৈ, চাবা আকৌ যাতে একো এটা যাতে শুনিবলৈ নাপাওঁ। মাক আকৌ বৰ এটা কাম কৰিবলৈ নিদিবা আকৌ। এতিয়া আৰু তোমাৰ হাততে কটালো আৰু। হ'ব, তুমি ইমান চিন্তা কৰিব নালাগে নহয়। কথাটো যদি তোমাক ভালকৈ ক'লেও আৰু তুমি তেনেকৈ কোৱা, তেনেকৈ কেনেকৈ হ'ব? তুমি আৰু এখন ঘৰ চলাবা যে হৈছে। তুমি অহা দিনাখনৰ পৰাই দেখিছোঁ প্ৰত্যেকটো কথাতে মাত মাতা। এনেকৈ হ'লে কিন্তু মোৰ পৰা মৰম নোপোৱা আকৌ। মাজনী, হ'বচোন দে। বৌয়ে যেনিবা কিবা এটা ক'লেই, তইনো কেলৈ আকৌ ওপৰতে মাতিব লাগে? তোৰ দেৰি হোৱা নাই জানো? সোনকালে যা তই। হ'ব দিয়া, মই আহিছোঁ। আমাৰ ছোৱালীজনী মোক লৈ বৰ চিন্তা কৰি থাকে। বেয়া নাপাবা দেই, তাইৰ কথাবোৰ তেনেকুৱাই আৰু খাং খচকৈ কৈ দিয়ে জানা। ঠিকেই আছে, খাংখচকেই ক'ব লাগে। ক'লেও কিছুমান কথা যাতে এইখন ঘৰলৈ অহা মুদা নপৰে, তেনেকৈ ক'বলৈ ক'ব। কাকনো কি বুজাম অ'? এফালে ছোৱালী, এফালে বোৱাৰী, এজনীও বুজি নাপায়। মাজতে মইহে সোমাই মৰিছোঁ। দীপালি, ঘৰতে বোৱাৰী আৰু সোমাই থৈ দিছা আৰু। অকণমান উলিয়াই মেলি নিবা। যিমানহে ঘৰত কাম, বোৱাৰী ওলাই যাবলৈ সময়ে নাপায়। বোৱাৰীয়ে কাম কৰে জানো? যিমানহে ধনী ঘৰৰ ছোৱালী, এইখন ঘৰত কাম কৰি খাই বুলিহে ভয়। কিয় নকৰিব? এখন ঘৰলৈ আহিলে যেতিয়া কৰি খাবই লাগিব। তাই আকৌ আমাৰ ধনী বুলি ইমান অহংকাৰ নাই। কৰি খুৱাই আমাক চবকে কৰি খুৱাই পায়। আৰু এইকেইদিন আমাৰ গেছ চেছ নাই নহয়, তাই জুইতে বনাই বনাই খুৱাইছে আমাক। জানো পাই, তুমিহে জানা আৰু। কি তুমিহে জানা? অকল কি তোমালোকৰ ঘৰকেইজনীয়েহে কাম কৰি খুৱাই নি? চবৰ বোৱাৰী একেই, ভাত বনাই খুৱাব লাগিব দিয়া। যিমান ধনী ঘৰে নহওক লাগিলে, ভাতকেইটা বনাই মুখৰ আগত শাহুৱে শহুৱেকক দিয়েই। আমাৰজনীও দিছে। অ' বৰমা, ক'ৰ পৰা আহিলে? এফাললৈকে ওলাই আহিছিলোঁ। মই বোলো নতুন ছোৱালীজনীক বোলো ঘৰত সোমোৱাই থৈ দিছে, আমাৰ পিনেও কেতিয়াবা উলিয়াই নিব। তোমাৰ আকৌ শাহুক ক'বলৈ আহিছিলোঁ। হ'ব দিয়া, তোমালোকৰ ঘৰলৈকে লৈ যাম বাৰু এদিন। ভাত খালা নাই পিছে? কিহেৰে বনাইছিলা ভাত? মই নাই বনোৱা। তাই ভাতটো বনোৱা নাই, ময়ে বনালোঁ। চব্জিটোহে তাই বনাইছিলে। আজি আকৌ আমাৰ বোৱাৰীয়ে বৰ ধুনীয়া চব্জি বনাইছিলে পাই। হেই মা, কিনো কথাবোৰ কৈ আছে পাই আপুনি? তেতিয়াহ'লে বোৱাৰীহঁতে আজিয়ে চাহ একাপ খাই যাওঁ নে কি কোৱা দীপালি? ব'লা, বোৱাৰীহঁতেনো নাখালে কি হয়? সদায়চোন ময়ে দি থাকোঁ তোমাক, ময়ে বনাই খুৱাম ব'লা। ব'লা তেতিয়াহ'লে। মা, বৰমাৰ আগত যে মোৰ কথা ইমান মিছাকে ক'লে কিয়? তুমি মোৰ এজনীয়ে বোৱাৰী। মই যদি তোমাৰ বিষয়ে যদি লোকৰ আগত যদি তেনেকৈ বদনাম গাই ফুৰোঁ, ভাল লাগিব জানো? তুমি বনাব জানা বা নাজানা, সেইটো আমি জানো নহয়। মই তোমাৰ কথা বেয়াকৈ কোৱাটো লোকৰ মুখৰ পৰা নিবিচাৰোঁ। শাহু বোৱাৰী যিমানে যি নহওক, কাজিয়া ঘৰত লাগেই। সেইবুলি আৰু লোকৰ মানুহক তোমাৰ কথা তেনেকৈ বদনাম গাবলৈ দিব পাৰি জানো? মা, আপুনি যে এনেকৈ ক'ব বুলি মই ভবাই নাছিলোঁ। যিমানে যি হ'লেও মাজনী যেনেকৈ এতিয়া লোকৰ ঘৰৰ বোৱাৰী হৈছেগৈ, তুমিওতো লোকৰ এখন ঘৰৰ বোৱাৰী হৈছা। মাজনী মোৰ যেনেকৈ যিমান আপোন, তুমিও মোৰ সিমানেই আপোন। তোমালোকৰ কথা মই লোকে বেয়াকৈ কোৱাটো নিবিচাৰোঁ। হয় দিয়ক মা, মইহে চাগে আপোনালোকক ভুল বুজি আছিলোঁ। বেয়া চেয়া পাই নাথাকিব আৰু। হ'ব, মই এইবোৰ ধৰি থকা নাই নহয়।